নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বাস্তুশাস্ত্ৰ তথা কিছুমান অসমীয়া ৰাশিফলৰ ওপৰত ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ' জানি লওঁ 18 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে আপোনালোকক অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল 18 তাৰিখ ৰবিবাৰে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে এওঁলোকে জীৱনত বিশেষ উন্নতি লাভ কৰিব, জীৱনত আশানুৰূপ ফল লাভ কৰিব, যিকোনো সাধিব সফলতা লাভ কৰিব। এওঁলোকৰ ওপৰত সূৰ্যদেৱৰ যথেষ্ট কৃপা থাকিব, যাৰ দ্বাৰা দিনটো শুভ হ'ব। লগতে সমাজত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব। এওঁলোকৰ সকলো দিশে উন্নতি হোৱা দেখা যাব, জীৱনত আগবাঢ়ি যাব পাৰিব। চাকৰি ব্যৱসায়, টকা পইচা, দাম্পত্য, প্ৰেম প্ৰণয়, স্বাস্থ্য সকলোতে উন্নত হোৱা দেখা যাব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে বৃষ, কৰ্কট, সিংহ, বৃশ্চিক আৰু কুম্ভ ৰাশি। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' বোলা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।